Hello friends, welcome back to my YouTube channel. ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে PM নৰেন্দ্ৰ মোদীৰ ওচৰত এখন মাহিন্দ্ৰা স্কৰপিঅ আছিল আৰু সেইখনেই তেওঁ ব্যৱহাৰ কৰিছিল। এই স্কৰপিঅখনত বুলেট প্ৰুফৰ বাহিৰে অন্য একো স্পেচিয়েল ফিচাৰ্ছ নাছিল। এইখন এখন নৰ্মেল স্কৰপিঅৰ দৰে আছিল। 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত PM স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপে মাহিন্দ্ৰা স্কৰপিঅখনক BMW 760 Li সিকিউৰিটি এডিশ্যনৰ সৈতে ৰিপ্লেচ কৰি দিলে। এই গাড়ীখনৰ অৰিজিনেল প্ৰাইচ হ'ল 2 কোটি টকা। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সিকিউৰিটি ফালে লক্ষ্য কৰি এই গাড়ীখনত বহুতো মডিফিকেশ্যন কৰা হৈছিল আৰু তাৰ পাছত এই গাড়ীখনৰ দাম প্ৰায় 8 কোটি 70 লাখ টকা হ'ল। এইখন দেখাত এখন সাধাৰণ BMW যেন লাগিলেও এই গাড়ীখনৰ বডিটোত এটা 6 ইঞ্চ শকত বুলেট প্ৰুফ লেয়াৰ লাগি আছে, যিটো পৃথিৱীৰ আটাইতকৈ মজবুত ষ্টীলেৰে তৈয়াৰ কৰা হৈছে। এই গাড়ীখনত 3 ইঞ্চ শকত বুলেট প্ৰুফ গ্লাছ লাগি আছে। এই গাড়ীখন ইমানেই মজবুত যে AK-47ৰ নিচিনা বন্দুকেও এই গাড়ীখনৰ একো ক্ষতি কৰিব নোৱাৰে। বুলেট প্ৰুফ হোৱাৰ বাবে এই গাড়ীখনৰ ওজন প্ৰায় 3 টন হয়, কিন্তু তেতিয়াও এই গাড়ীখনে 0 to 100 km/h মাত্ৰ 6 ছেকেণ্ডতে যাব পাৰে। এই গাড়ীখনত 20 ইঞ্চৰ এলয় হুইলছ লাগি আছে। এই এলয় হুইলছ কেইটা ইমানেই মজবুত যে যদি এই গাড়ীখনৰ টায়াৰকেইটা ফাটিও যায় তেন্তে অতি সহজে কেইবা কিলোমিটাৰো এই এলয় হুইলছ কেইটাৰ জৰিয়তে যাব পাৰিব। এই গাড়ীখনৰ ভিতৰত অক্সিজেন ছিষ্টেমো লাগি আছে। যদি কেনেবাকৈ গেছ এটেক হয় তেন্তে প্ৰধানমন্ত্ৰীয়ে উশাহ লোৱাত যাতে কোনো ধৰণৰ কষ্ট নহয়। এই গাড়ীখনত ইণ্টাৰনেল ফায়াৰ ছিষ্টেমো লাগি আছে, যাতে গাড়ীখনৰ ভিতৰৰ কোনোবা পাৰ্টছত যদি জুই লাগে তেন্তে লগালগ জুই নুমাই যায়। এই গাড়ীখনত বহুতো সেন্সাৰ্ছ লাগি আছে। যদি এই গাড়ীখনত কোনো ধৰণৰ এটেক বা এক্সিডেণ্ট হয় তেন্তে এই গাড়ীখন সম্পূৰ্ণৰূপে সিল হৈ যাব। আনকি এক্সিডেণ্টৰ সময়ত এই গাড়ীখনৰ ফিউল টেংকটো সিল হৈ যায়, যাতে গাড়ীখনত জুই নালাগে। এই গাড়ীখনৰ সেন্সাৰ্ছ আৰু কমিউনিকেশ্যন ছিষ্টেম ইণ্ডিয়ান ছেটেলাইটৰ লগত লিংক হৈ আছে, যাতে গাড়ীখনত যদি কোনো ধৰণৰ এটেক বা এক্সিডেণ্ট হয় তেন্তে ভাৰত চৰকাৰে লগালগ গম পাই যায়। তাৰ পাছত PM মোদীৰ নেক্সট গাড়ীখনৰ কথা যদি কওঁ তেন্তে তেওঁৰ নেক্সট গাড়ীখন হৈছে ৰেঞ্জ ৰ'ভাৰ চেণ্টিনেল। এই গাড়ীখনত সেই সকলোবোৰ ফিচাৰ্ছ আছে যিখিনি ফিচাৰ্ছ PM মোদীৰ পুৰণা গাড়ী BMW 760 Li গাড়ীখনত আছিল। তাৰ লগতে এই গাড়ীখনত আৰু অলপ এডভান্স টেকন'লজি ইউজ কৰা হৈছে, যাৰ বাবে এই গাড়ীখনক আৰু ছেফ আৰু চিকিউৰ বনায়। ৰেঞ্জ ৰ'ভাৰ চেণ্টিনেল কেৱল বাহিৰৰ পৰা নহয়, আনকি ভিতৰৰ পৰা বুলেট প্ৰুফ হয়। এই গাড়ীখন চাৰিওফালৰ পৰা ব্লাষ্ট প্ৰুফ হয় আৰু প্ৰায় 15 কেজি TNT বম ব্লাষ্ট বা গ্ৰেনেড অতি সহজে সহিব পাৰে। এই গাড়ীখনে ডেমেজ টায়াৰতো প্ৰায় 50 কিলোমিটাৰ পৰ্যন্ত যাব পাৰে। এই গাড়ীখনত এমাৰ্জেঞ্চি এক্সিট ছিষ্টেমো আছে, যাতে কিবা এমাৰ্জেঞ্চিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে গাড়ীখনৰ দুৱাৰসমূহ নোখোলাকৈ বাহিৰলৈ ওলাব পাৰে। সম্পূৰ্ণ বুলেট প্ৰুফ হোৱাৰ বাবে এই গাড়ীখনৰ ওজন প্ৰায় 4 টন, কিন্তু তেতিয়াও এই গাড়ীখনে 0 to 100 km/h স্পীড মাত্ৰ 10 ছেকেণ্ডতে যাব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছৰ গাড়ীখনৰ কথা যদি কওঁ তেন্তে এই গাড়ীখন হ'ল মাৰ্চিডিজ মেবেক 650S। এই গাড়ীখনৰ দামটো হ'ব প্ৰায় 12 কোটি টকা। এই গাড়ীখনতো আগৰ কেইখনৰ দৰেই সকলোবোৰ ফিচাৰ্ছ আছে আৰু এই গাড়ীখন পৃথিৱীৰ আটাইতকৈ ছেফেষ্ট কাৰৰ ভিতৰত ধৰা হয়। এই গাড়ীখনৰ পৰা মাত্ৰ 2 মিটাৰ দূৰতো যদি TNT বম ব্লাষ্ট কৰা হয় তেতিয়াও এই গাড়ীখনৰ কোনো ক্ষতি নহয়। ইয়াৰ বাহিৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাটা চাফাৰী আৰু টয়োটা লেণ্ড ক্ৰুজাৰৰ দৰে গাড়ীসমূহো ব্যৱহাৰ কৰিছে। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব, আৰু আগলৈ গাড়ী আৰু বাইকৰ বিষয়ে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।